এই মুহূৰ্তত ৰাইট নিউজ আনিৰ দৰ্শকক দিব বিচাৰিছো এটা গুৰুত্বপূৰ্ণ খবৰ। দক্ষিণ কামৰূপৰ মালিবাৰীত চাঞ্চল্যকৰ ঘটনা। দেউতাকৰ সৈতে নৈৰ পাৰত গৈ সন্ধানহীন ৩ বছৰীয়া শিশু। দেউতাকৰ অজ্ঞাতে মালিবাৰীৰ জলজলি নৈত উঠি যোৱাৰ সন্দেহ ৰাইজৰ। SDRF বাহিনীয়ে সন্ধান চলাই আছে যদিও বৰ্তমানলৈ সন্ধান ওলাবলৈ সক্ষম হোৱা নাই শিশুটিৰ। সন্ধানহীন শিশুটি ১ নং মালিবাৰীৰ হাবেদ আলীৰ পুত্ৰ কুদ্দুছ আলী। জলজলি নৈৰ বাঢ়নি পানীত ডুব যায় ৩ বছৰ বয়সৰ কণমানি ফুলকুমলীয়া শিশুটি। কণমানি শিশুটি সন্ধানহীন হোৱাত সমগ্ৰ অঞ্চলজুৰি এক চাঞ্চল্যকৰ সৃষ্টি কৰিছে। আৰু ইয়াতে যেটো ঘটনা ঘটিল ঘটনাটো বহুত মৰ্মান্তিক ঘটনা। ল'ৰাটো ৩ বছৰ বয়স। ল'ৰাটোৰ নাম হ'ল কুদ্দুছ আলী, বাপকৰ নাম হ'ল হাবেদ আলী। অকস্মাত নদীৰ পাৰত ল'ৰাজন আহে। ল'ৰাজনৰ বাপক আগত আহে, ল'ৰাজন পিছত আহি ল'ৰাজন বাপকৰ লগত থাকোঁতে ল'ৰাজন নাইকিয়া হৈ যায়, নদীত পৰি যায়। পৰি যোৱাৰ পিছত বাপাকে তাৰমানে সিমান হেৰি কৰা নাই, ভাবিলে ঘৰত গৈছে। এতিয়া ঘৰতো বিচাৰ ল'লা নাই। এতিয়া ল'ৰাজন কোনোবাই বেলেগৰ মানুহ মানে সিবাৰৰ পৰা দেখা পাইছে যে ল'ৰাজন পানীত নামিলে। সেয়ে মাতি কৈছে যে ল'ৰাজন তোমাক বিচাৰি নাপাল, ল'ৰাজন পানীত নামিল। তেতিয়াৰ পৰা মানে বহুত বিচাৰ খোচাৰ কৰা হ'ল। ইয়াতে জালো মাৰা হৈছে, মানুহ নামি মানে আমি বহুত চালোঁ, চাই মানে ল'ৰাজন নাপালোঁ। এয়া মৰ্মান্তিক ঘটনা। নদীটো হ'ল আমাৰ এইটো জলজলি নদী, আৰু গাঁও হ'ল মন্দিৰে আনছি, থানা বক। ফুলকুমলীয়া ল'ৰা ৩ বছৰ বয়স, বিৰাট মৰম লগা ল'ৰা আছিল। বাপকৰ এটাই ল'ৰা, 2জনী ছোৱালী। এতিয়া বাপাক মাক মানে অস্থিৰ। এতিয়া মানে তেখেতৰ যিটো অৱস্থা হৈছে কি হ'ব আৰু সেইটো পিছৰ কথা।